মাহনি বাই লওঁ তাৰপিছত আপোনালোক ৰখি আছোঁ অকণমান মাহনি বাই লওঁ তিনি বজাৰ এইটো বজাৰ নহয় আজি বিনাহেৰিত মাহনি বাই লওঁ অকণমান তাৰপিছত ৰখি আছোঁ 60 টাকা তাহলে 28 করে দিব লাগবে 20 টাকা 100 টাকা নয় কয়টা 90 টাকা 96 করে দেব আর কি দিতে কিমান হল 130 120 টাকা দিন ডালে মাছ লোৱা হ'ল তাৰপিছত আমি ৰখি আছোঁ আৰু অকণমান মাছ ল'লোঁ অকণমান তাৰপিছত আৰু ৰখি আছোঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ ৰখি আছোঁ আপোনালোকক মই খনিন্দৰ ৰায় আপোনালোকে চাই আছে ইউটিউবাৰ খনিন বৰ্তমান মই আছোঁ আমাৰ গাঁৱতে বৰ্তমান মই ক'ত যাব পাৰিছোঁ আপোনালোকে দেখাই পায় যাৰ যদি নাপায় লাষ্টলৈ ভিডিঅ'খন চাব তাৰপাছত কি গম পাব মই ক'ত যাওঁ ক'ত নাযাওঁ তাৰপিছত গম পাব আৰু বৰ্তমান আছোঁ আমাৰ মানে যিটো ৰাস্তাত আমাৰ ঘৰটোত যায় সেইটো ৰাস্তাত আছোঁ বৰ্তমান আৰু ইয়াতে আছে এখন বাগান এখন চাহপাতৰ বাগান আছে এইটো হ'ল টুলুঙীয়া বজাৰ ইপিনৰ পৰা আহে টুলুঙীয়া বজাৰ আৰু মই য'ত যাব খুজি আছোঁ তাতেতো যায় তত্তৰী পাহাৰ বুলি কয় ইপিনে যাব লাগিব ইদি গ'লে চিধা যাব লাগিব চিধা গৈ পাব পাহাৰৰ কিনাৰতে তত্তৰীয়া চৰা বুলি কয় আৰু এইটো হ'ল আমাৰ ৰাস্তাটো আমাৰ ঘৰ ইপিনে যাব লাগে তাৰপিছত আছে যে এটা চুঙিটো যে লাইনৰ ওপৰৰ কিনাৰত চুঙি আছে বৰ্তমান যাম ক'ত যাম আপোনালোকে চাই থাকিব ভিডিঅ'খন শেষলৈ আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ যদি ভিডিঅ'বিলাক ভাল পায় বৰ্তমান আহিল বস্তু হালবাই আহিল বৰ্তমান যে মোৰটো আহি গৈ হালবাই আহিল ক'ত আহিব ক'ত যায় বাহল কাঠ ইফালে কৰবাৰ হালবাই আহিলি অঁ দিলে পৰা আহিল কি ইউটিউবাৰ তই ভিডিঅ'খন ৰাতি চাবি আৰু কি চাব লাগে তই বৰ্তমান আৰু হাল পাব যাবলৈ বাখলবাত বোলে হাল পাব যায় কি কৈ আছা ক'ত মই ইপিনে যাওঁ ইপিনে ভিডিঅ'খন আপলোড দিব লাগিব না আপি নহয় নহয় ইয়াৰ বাখলা কোনঠাই হাল বাইছে ট্ৰেক্টাৰখন হাল বাব যাব ওলাইছে বৰ্তমান আৰু তোৰ ভিতৰতে কাই পাহাৰ বৰ্তমান এই বৰ্তমান যাই আছোঁ পাহাৰত তাৰপাছত যাই কি কৰিম আপোনালোক ৰখি আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গৈ আছোঁ তাৰপিছত আকৌ ৰখি আছোঁ আপোনালোক কি কৰোঁ কি নকৰোঁ বৰ্তমান তত্তৰে বাৰ গৈ আছোঁ তাৰপিছত আমাৰ মন্দিৰ পাবি বুঢ়ীয়া মন্দিৰ এৰিহে ভাৰ তাৰপিছত পাব তাৰপিছত পাব আৰু এখন বাগান তোমাৰ পাহাৰ
যে পাহাৰখান তত্তৰীয়া পাহাৰখান তত্তৰীয়াৰ হেৰিতে আছে অলপ তত্তৰীয়াটা অলপ মাজত আছে পাহাৰৰ এইটো হ'ল পাহাৰৰ কিনাৰ এটা দৃশ্য যে ৰাস্তাটা এই যে বাগান এখন আছে এই যে পাহাৰৰ দৃশ্য মানে হ'ল তত্তৰীয়া চৰাটা মাজত আছে তত্তৰীয়া চৰাটা মাজত বৰ্তমান পাহাৰ কাপোৰ বৰ্তমান আহি পালোঁ পাহাৰ এইখন এই যে বাগান লোহাৰ বাগান এই যে আছে লোহাৰ বাগান চাৰিওপিনে কেৱল লোহাৰ বাগান এইটো হ'ল আমাৰ ইফালে পৰা অহা ৰাস্তাটো আমতলা টুলুঙীয়া এৰি আমতলা তাৰপিছত আহি পাব তত্তৰীয়া পাহাৰখন পাৰ হৈ সিপাৰে গৈ পাব দহলাপাৰা সোণাখুলি পাখিৰিগুৰি ভলক সিপাৰে অকণমান সিপাৰে গ'লে পাব উঠি গৈ দুখাই আছোঁ আপোনাক ইয়াতে এটা চৰা আছে আৰু বহুত পুৰণি এইখন ব্ৰিজ আছে এইখন পাছত জংঘলে আৱৰি থৈছে এইখন ব্ৰিজ হ'ল আদিম যুগৰ ব্ৰিজখন লোহাৰ ব্ৰিজ যেতিয়া ব্ৰিটিছ আমল আছিল তেতিয়াৰে ব্ৰিজ এইখন এতিয়ালৈকে আছে সৰুকৈ এটা বৈ আছে লোহাৰ ব্ৰিজৰ তলেদি এইটো হ'ল পাহাৰত ওপৰত মানে সিপাৰে যোৱাৰ ৰাস্তাটো এই যে হ'ল পাহাৰ এই যে ডাকিনী বুলি কয় এইখন পাহাৰ এইটো হ'ল নামাটো তাৰপিছত আছে এটা চুঙি ইয়াতে চুঙিৰ কিনাৰতে আছে এটা পুলটা লোহাৰ ব্ৰিজখন যিখন ক'লোঁ সেইখন মানে পুলৰ কিনাৰতে আছে মানে দেখিব নোৱাৰে কিন্তু এইটো লোহাৰ ব্ৰিজ হয় জংঘলে আৱৰি ধৰিছে তাৰ কাৰণে দেখিব নোৱাৰে দেখাত মানে অসুবিধা হয় আপোনালোকে দেখা নাপাব তত্তৰীয়া চৰাত বৰ্তমান তত্তৰীয়া চৰাটো আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান আহি পালোঁ এইটো হ'ল চৰাটো পাহাৰৰ ওপৰেৰে আহি আছে পানী এই চৰা আৰু তাৰ কাষতে আছে এটা মন্দিৰ শিৱ মন্দিৰ এটা এইটো পাহাৰত আছে মন্দিৰটো আৰু এই চৰাটো আৰু আপোনালোকে যদি জানুৱাৰী বা ডিচেম্বৰত পিকনিক প্লেচ এটা আছে পিকনিক প্লেচটো দেখিবলৈ পাব সিপাৰে আছে পিকনিক প্লেচটো এই চৰা ইয়াত আহিব পাৰে গা ধুব আহিলে গম পাব পুৰা ভিউ নজৰা তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ পাৰ্টি চাৰ্টি খাবলৈ আহিলে বা পিকনিক খাবলৈ আহিলে পিকনিক প্লেচটো সিপাৰে আছে পাহাৰৰ সিপাৰে সেইটো আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত এটা পুখুৰী আছে মাজতে পাহাৰৰ মাজত এটা পুখুৰী আছে এইটো হ'ল পুখুৰীটো ইয়াতে এটা কঁঠাল গছ আছে এই যে পুখুৰী কাপৰ ভিউটো আপোনালোকক দেখুৱাই আছে আপোনালোকে যদি আহে গমেই পাব ইয়াতে এটা পুখুৰী আছে তত্তৰীয়াৰ অলপ আগত গৈ তত্তৰীয়া মানে চৰাটোৰ আগত গৈ অলপ দেখাই পাব মাজতে এটা পুখুৰী আছে আপোনালোকে যদি আহে এই যে ভিউ পাহাৰৰ কাপৰ ভিউটো যে ৰাস্তা পিকনিক প্লেচত যোৱা সিপাৰৰ
এই পিকনিক প্লেচৰ ঘৰটো এইটো ইয়াতে যদি বৰষুণৰ দিনত পিকনিক খাব আহি ইয়াতে ৰখিব পাৰিব এই যে পিকনিক প্লেচৰ জাগাটো পালোঁ এই যে পিকনিক প্লেচটো ৰাস্তাৰ কাষৰ পৰা ইয়াত আছে এটা পুখুৰী এই যে পিকনিক প্লেচ পিকনিক প্লেচটা আপোনালোকে যদি ডিচেম্বৰ জানুৱাৰীত পিকনিক খাব আহিব পাৰে আজি বৰষুণ পৰি আছে তাও ভিডিঅ' কৰি আছোঁ আপোনালোকে আহিলে আহিব পাৰে ইয়াতে পিকনিক খাব তাৰপিছত আপোনালোকে যদি পানীৰ দোকান কৰাৰ কাৰণে ইয়াতে আছে এটা হেৰি এইটো আছে ইয়াতে এটা খাল আছে খালটোৰ পৰা আপোনালোকে পানী নিব পাৰে বা অন্য এটা আপুনি চৰাৰ পানী খাব পাৰে চৰা আছে আগত ইটোই চৰা কিন্তু অলপ আগত গ'লে ভাল পানী পায় তাৰ পৰা ল'ব পাৰে পানী আপোনালোকে আহিব পাৰে ডিচেম্বৰ বা জানুৱাৰীত ইয়াতে বহুত মানুহ হয় এইফালে মানুহ বহুত কিমান গানৰ শব্দ শুনিবা ডিজে গান কিমান বাজি থাকে ইয়াতে আপোনালোকে আহি যাব তাৰপিছত আপোনাক বুজাই আছোঁ এইটো হ'ল হেংগাটো এটা পুল এখন বনাই ডিচেম্বৰ জানুৱাৰীত সেইখন পুলখন এখন ব্ৰিজ এখন কাষৰ ব্ৰিজখন বনাই আপোনালোকে যদি আহিলে আহিব পাৰে আৰু ইয়াতে এটা পুখুৰী আছে ইয়াতে বহিবলৈ মানুহবিলাক আহিলে ইয়াতে বহিব পাৰে এই পুখুৰীটো সেইটো এটা ঘৰ আছে জিৰণি ঘৰ ইয়াতে জিৰিব পাৰে ৰখিব পাৰে বৰষুণৰ দিনত আহিলে আজিয়ে বৰষুণ পৰিছে তাৰ ভিডিঅ' কৰি আছোঁ এইটো হ'ল পুখুৰী আপোনালোকে যদি আহিব পাৰে আহিলে গম পাব পুখুৰী ক'ত আছে নাই আগত আগত এটা জাবৰ পেলোৱা হেৰি দিছে তাতে আপোনালোকে কি খায় তাতে থৈ যাব পাৰে পাতবোৰ পেলাই দিব পাৰে তাতে এই যে পাহাৰখন আপোনালোকে আহে যদি আপোনালোকে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী নৱেম্বৰৰ পৰা হয় বহুত মানুহ হয় আপোনালোকে যদি আহে ফেব্ৰুৱাৰীলৈকে থাকিবই চলে ইয়াতে মানুহ হৈয়ে থাকে নৱেম্বৰৰ পৰা আহিয়ে থাকে আৰু আহিলে আপোনালোকে গমেই পাব ইয়াত দেখিবই মানুহ আৰু ইয়াত বহুত মানুহ হয় এই ফিল্ডখনত ইয়াতো খায় এই পুখুৰীটোৰ এই ৰাস্তাটো সিপাৰেও খায় আপোনালোকে আহিলে গম পাব এইটো চাওক আপোনালোকে ভিউটো চাওক যদি তুলুঙীয়া বজাৰৰ ফালৰ পৰা আহে চিধা আহিলে আপোনালোকে পাব চিধা আহি আমতলা পাব আমতলা অলপ এৰিয়ে পাহাৰ এখন পাব পাহাৰৰ মাজতে আছে মাজৰ সিপাৰেও আছে সিপাৰে আহিব সিপাৰে গম পাব আপোনালোকে পাহাৰখন আহিলে গম পাব পিকনিক প্লেচটো ক'ত আছে যদি মোৰ ভিডিঅ'খন আপোনালোকে চাই আহে তেতিয়া আৰু যদি আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ মোৰ ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'খন বাই